এই চাইকেলখন য'তে মন যায় কেম্পাছৰ ভিতৰত ত'তে লৈ যাব পাৰি। यूनिवर्सिटी का नाक बचाना है हमको। আহি আছোঁ এতিয়া গাঁও চাবলৈ। গাঁৱত কি দেখিম ইয়াত ঘৰ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আৰু আজি মই ঘৰৰ পৰা আহিছোঁ। আমাৰ ভেকেশ্যন চলি আছিলে, তো জুলাই মাহটো ভেকেশ্যন আছিলে। তাৰপিছত ঘৰৰ পৰা আজি আহিছোঁ হোষ্টেল। আৰু আজি হোষ্টেল আহিছোঁ মানে আজি মোৰ আৰু 5-6 দিন পিছত আহিলোঁ, কিন্তু আমাৰ নাকৰ ইনস্পেকশ্যন আছে, অবজাৰ্ভেশ্যন আছে কিবা কিবি, তো সেইটো কাৰণে মানে ডিপাৰ্টমেণ্টে মাতিছে আমাৰ কেইটামানক। তো সেই আৰু আজি আহিলোঁ। এতিয়া ৰাতিপুৱাই আহিলোঁ, দেউতাৰ লগত আহিলোঁ। তাৰপিছত এতিয়া যাম, আমাৰ লগৰ মানস আছে, জ্যোতিষিকা আছে, সিহঁতক লগ পোৱা নাই আৰু সিহঁতক এতিয়া লগ কৰিমগৈ। সিহঁতক মানে মই এতিয়া বৰ্তমান গৈ আছোঁ মানসৰ তাক কোৱা নাই মই আহিলোঁ বুলি। চাওঁগৈ, ছাৰপ্ৰাইজ দিওঁগৈ। তেজপুৰ ইউনিভাৰ্চিটিত এটা বস্তুৱে ভাল, ইয়াত অলপ ঠাণ্ডা, কিন্তু মানে আমাৰ তেজপুৰ টাউনতকৈ অলপ বতাহ চতাহ মাৰি থাকে, কাৰণ গছ চছ আছে ন, গতিকে সেইটোৱে ভাল লাগে। আৰু এতিয়া মই গৈ আছোঁ NMH নীলাচল মেন্স হোষ্টেল, গতিকে তাতে মানস থাকে। সেইটোৱে হ'ল NMH, পূৰা কালাৰ চালাৰ কৰি থৈছে। এইটো হ'ল মানস ৰুম 104। হাই, শুই আছিলা? মানস শুই আছিলে, ডিষ্টাৰ্ব কৰি দিলোঁ নেকি ৰাতিপুৱা? অঁ, ব্ৰেকফাষ্ট কৰিলে? কি ক'লা? গা বেয়া? অঁ 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 অঁ। তো মানসে ঘৰৰ পৰা এয়া নাৰিকল লাডু আনিছে। তো এতিয়া মানসৰ ৰুমত আহিলোঁ। মানস শুই উঠোঁতেই মই আহিছোঁ, আৰু সেইটো কাৰণে সি অলপ চাৰ্জ আপ হ'বলৈ অলপ টাইম লাগিব। এতিয়া সি গৈছে মুখ হাত ধুবলৈ, ব্ৰাছ কৰিবলৈ। তাৰপিছত সি ব্ৰেকফাষ্ট কৰা নাই, তাৰপিছত বাহিৰতে কৰিব, গতিকে ময়ো যাম তাৰ লগতে, কৰিম আৰু অলপ ফুৰিম। তো এতিয়া আমি আহিছোঁ ব্ৰেকফাষ্ট কৰিবলৈ, আৰু আহিছোঁ চাইকেলত। মানসে মোক কেৰি কৰিছে আৰু গৈ আছোঁ এতিয়া। জ্যোতিষিকাও আহিব বোলে, তো আমি তিনি প্ৰাণী মিলি কিবা খাব যাম। কি খাম নাজানো। আৰু তাৰ আগতে মোৰ চাইকেলখন চাব লাগিব, বিচাৰি আছে বা নাই, কাৰণ আমাৰ হোষ্টেলৰ পৰা বহুত চাইকেল চুৰ হয়। আৰু চাওঁ, থাকিবতো লাগে, নাথাকিলে আৰু কি কৰিব, নাথাকিলে চেচ, জীৱন বৰবাদ হৈ যাব মোৰ। তো এতিয়া আমি আহি আছোঁ আকৌ পাটকাইৰ ফালে, মোৰ চাইকেল বিচাৰি। চাইকেল থাকিবনে নাই। মুখতে থৈছিলোঁ বাৰু, কিবা হয় এতিয়া। অঁ, আছে, কিন্তু চাইকেলখন ইয়াত থৈছিলোঁ, ইয়াৰ পৰা গৈ ইয়াত পালেগৈ। বাৰু একো নাই, আছে যেতিয়া চিন্তা নাই। চব ৰং কৰি দিছে। মানস চাইকেল লৈ, জ্যোতিষিকাও চাইকেল লৈ আহিলে, ময়ো চাইকেলখন লৈ যাব পাৰিলোঁ হয় এই গৰমডালত খোজকাঢ়ি থকাতকৈ ন। চাওঁ পাম আছে নাই। পাম একেবাৰে নাই। এইটোত আছে বাৰু অলপ, গতিকে মানসৰ লগতে যাম আৰু এতিয়া। আহি গ'ল 15 মিনিট বুলি কৈ 45 মিনিট লগোৱা মানুহজনী। জ্যোতিষিকা, ঘৰত কি কৰিলা? খালোঁ, শুলোঁ, ড্ৰামা চালোঁ। অঁ, কেই ড্ৰামা? কি চালা? কেই ড্ৰামাৰ নাম কি? নাম এতিয়া আহিলোঁ খাবলৈ। মই অৰ্ডাৰ দিছোঁ ব্ৰেড বাটাৰ, মানসে খাইছে ফ্ৰাইড ৰাইচ। মানসে খাই আছে। টেষ্টি নে? টেষ্টি বহুত দিছে দেখোন দেই, মজা। চিকেন ফ্ৰাইড ৰাইচ
এতিয়া আহিলোঁ ৰুমলৈ কাৰণ মানসৰ 11টাৰ পৰা সিহঁতৰ ডিপাৰ্টমেণ্টত মাতিছে আমাৰ মিটিং আছে গতিকে জ্যোতিষিকাৰ মই গুচি আহিলোঁ আকৌ আমাৰ ডিপাৰ্টমেণ্টৰ মিটিং 3টা বজাত আছে গতিকে যাব লাগিব আৰু সেয়া এতিয়া এনেই ৰুমতে থাকোঁ অলপ এইবোৰ বিচনা তুলি চুলি পাৰোঁ আৰু অলপ চাফা তাফা কৰোঁ কাৰণ এমাহ বন্ধ হৈ আছে ৰুমটো গতিকে কাম ধাম কৰি মেলি আকৌ আহিম তো এতিয়া দুপৰীয়া হ'ল দুপৰীয়া এতিয়া লাঞ্চ কৰিবলৈ ওলাই আহিছোঁ আৰু সেইফালে আছে সন্দীপ আহি পালে আৰু সিও গৈ আছে মোৰ লগত লাঞ্চ কৰিবলৈ তাৰপিছত এতিয়া 2টা বাজিছে 3টা বজাৰ পৰা আমাৰ মিটিং আছে তো একেবাৰে ওলাই আহিছোঁ খাই বৈ একেবাৰে যাম আৰু বাকী আমাৰ লগৰবোৰেও জইন কৰিব আমাৰ তো গৈ আছোঁ এতিয়া কেফেটেৰিয়াত খাবলৈ জানো কি বা খাওঁ তো বেছি হেভিও খাব মন নাই বাট খাম আৰু কিবা এটা মেগী খাব পাৰোঁ মন গ'লে বইল মেগী এতিয়া অৰ্ডাৰ দিছোঁ আহিবলৈ 10 মিনিটমান লাগিব সন্দীপে বোলে একো নাখায় তো সি মোৰ লগত একাম্পেনি কৰি দিব আমি লেকচাৰ মাৰিম এতিয়া সন্দীপ তোৰ ইণ্টাৰভিউ ল'ম মই এতিয়া তো আমাৰ মাজত আছে এতিয়া মোৰ লগত আছে সন্দীপ চেদাই তাৰপিছত এয়া আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ তাৰপিছত আপুনি কি কৰিলে এক্সামত বোলে আপুনি কি কৰিলে ভেকেশ্যনত সিমানে খালোঁ ফুলোঁ বাছ এই ঠিক আছে তো ইণ্টাৰভিউ অভাৰ মানে নায়ক পাৰ্ট 2 এতিয়া এফালে জ্যোতিষিকাও আহিলে আৰু এইফালে আছে অনুমৃতা সিহঁতি চাইকেল লৈ আহিছে আমি কেনেকৈ যাম এতিয়া চাইকেল মই পাম আছেনে তো এতিয়া খোজকাঢ়িয়ে যাব লাগিব কাৰণ আমাৰ অনুমৃতাৰ চাইকেলত পাম কম আছে গোটেই সেইটো কাৰণে এতিয়া আমি 4টা প্ৰাণীয়ে খোজকাঢ়ি গৈ আছোঁ আমাৰ সন্দীপে যিটো কৰে সেইটোৱে হয় কিন্তু প্ৰায় কিয় বাৰু এনেকুৱা কিয় হয় কি কৰোঁ কাৰণ এতিয়া সন্দীপে খোজকাঢ়ি আহিছে তো আমি চব খোজকাঢ়ি গৈ আছোঁ তই চাইকেল লৈ আহিলে আমিও প্ৰায় চাইকেল লৈ অহা হয় ন চবেই এতিয়া গ্ৰেড শ্বট লাগি আছে হাই তৰিত দেৱাশিষ অফক'ৰ্ছ যাব ব্লগত আৰু নেক্সট টাইম 5 minutes to fame और ये है प्रीति हाय प्रीति रूम जाओ क्या कर रहे हो मार्क्स देखने का कोई मतलब नहीं है अभी এতিয়া আহিয়েই দেখিলোঁ আমাৰ ইয়াতে পুল চাইকেল হৈ গ'ল এইটো পুল চাইকেল মানে এই চাইকেলখন য'তে মন যায় কেম্পাছৰ ভিতৰত ত'তে লৈ যাব পাৰি আৰু নেক্সট পুল ষ্টেণ্ডত থৈ দিলেই হ'ল তো বহুত দিন আছিলে এইকেইখন পুল চাইকেল ইয়াতে 2খন দেখিলোঁ জ্যোতিষিকা আৰু অনুমৃতাৰ চাইকেল আছে অ' সন্দীপ পুল চাইকেল লৈ যাবি না অঁ ইহঁত দুটাই চাইকেল আছে আমিও পাই গ'লোঁ এতিয়া চাইকেল আৰু ইয়াত লক চং নাথাকে মানে ইয়াত ইউনিভাৰ্চিটি ষ্টুডেণ্টছ আৰু এমপ্লয়িজবোৰে যি মন যায় তেনেকৈয়ে কৰিব এইটো ষ্টেণ্ড কিয় নোখোলে মোৰ যে ষ্টেণ্ডডাল নোখোলে অঁ খুলি গ'ল বঢ়িয়া यूनिवर्सिटी का नाक बचाना है हमको की यूनिवर्सिटी का नाक बचाना है यूनिवर्सिटी का नाक बचाना है কোন বিনোদ অ' সেইটো বিনোদ কিয় ওলাইছিলে বাৰু ये प्रीति अभी एक्सीडेंट कराएगा हम लोग को नहीं वो नहीं है ये तो संदीपे पुल साइकिल चलाई আহিছে नाक बचाबले আমি এতিয়া গেটৰ বাহিৰত আহিছোঁ গেটৰ বাহিৰত এনেই ফুৰিবলৈ আহিছোঁ বা সন্দীপে কিবা গাঁও দেখাই বোলে সন্দীপেতো কি গাঁও নেপালী গাঁও সেইটো কাৰণে আমাক দেখাবলৈ লৈ আহিছে তো আমি আহি আছোঁ এতিয়া গাঁও চাবলৈ
গাঁৱত কি দেখিম ইয়াত? ঘৰ দেখিম, মানুহবিলাক দেখিম। মানুহবিলাক অ'কে। আৰু আৰু কি দেখিম? আৰু কি দেখিম? কালচাৰ দেখিম। কালচাৰ চাম দে চব চাম। পথাৰ দেখিম। অঁ য়েছ, পথাৰটো দেখিম বাৰু। ভাল লাগিছে ইয়াত জেগাখিনি, শান্ত শিষ্ট একদম। মোৰ এনেকুৱা জেগা ভাল লাগে। ইমান বেছি হাল্লা গোল্লা নাই, তো সেই আৰু ইয়াতে সৰু সৰু পোৱালি কেইটামানে চাইকেল চলাই আছে। কিছুমান সৰু পোৱালি, কিছুমান ডাঙৰ ল'ৰাই চলাই আছে। অলপ আবেলি। এতিয়া আমি ঘূৰি পকি আহিলোঁ। মিটিং হ'ল। মিটিঙৰ পৰা ওলাই মেলি আহি এতিয়া সন্ধিয়াই হ'ল। এইফালে জ্যোতিষিখাই চিপছ ভৰাইছে, আমাক নিদিয়া নেমেলাকে। তো এতিয়া আমাৰ এইখন মোৰ চাইকেল, আৰু এফালে সন্দীপৰ চাইকেল আনিব হৈছে। আমাৰ পাম্প নাছিলে যিহেতু, গতিকে চাইকেলৰ পাম্প দিব যাওঁ। কাৰণ আমি কাইলৈ এফালে যাম বুলি ভাবিছোঁ ভাগ্যক্ৰমে। সেই যোৱা প্লেনটো ছাকচেছফুল হ'ব বুলি আশা কৰিছোঁ, যদিহে জ্যোতিষিখা উঠে সোনকালে, আৰু বাকী চব যদি উঠে। তো এতিয়া যাওঁ চাইকেল ঠিক কৰাকৈ, মানে পাম্প দিওঁগৈ আৰু। গতিকে সন্দীপৰ কাৰণে ৱেইট কৰি আছোঁ। সন্দীপ আহিছিল আকৌ, বাট গ'ল। এতিয়া আমি চাইকেল ঠেলি আহি আছোঁ সেয়া, আৰু এইফালে সন্দীপেও চাইকেল ঠেলি আহি আছে, কাৰণ আমাৰ পাম্প নাই চাইকেলত। কিন্তু জ্যোতিষিকাই চলাই গৈ আছে। আৰাম টাইগে আৰাম। আমাক ধাক্কা দিব পাৰা ন তুমি? চাইকেল চলাই আছে, তাৰ ভৰি বিষাই আছে। তোমাৰ 4টা ভৰি থাকিব লাগিছিলে। অঁ, তুমি 2টা দি পেডেল মাৰিলা হয়, আৰু 2টা দি আমাৰ তাত ঠেলিলা হয়। এই NCR বাইকাৰ্ছ নে কিবা এটা, তাক চাবাচোন। সি হেৰি কৰে, সি এনেকুৱা কি বুলি কয়, কোনোবা মানুহৰ স্কুটাৰ গাড়ী চাড়ী বেয়া হ'লে সি নিজে এইখন ৰয়েল এনফিল্ডখন চলায়, আৰু ৰয়েল এনফিল্ডখন চলায়, আৰু এনেকুৱা এটা ভৰিতে এনেকৈ ঠেলি গৈ থাকে। সন্দীপৰ চাইকেলত পাম্প দি আছে। এতিয়া ৰুম আহি পালোঁ, আৰু আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। টিল দেন নেক্সট ব্লগত লগ পাম। চ' গুড বাই, টাটা এণ্ড টেক কেয়াৰ।